আপুনি আপোনাৰ ফটোৰ বেকগ্ৰাউণ্ড মানে ফটোৰ পিছফালটো চেঞ্জ কৰিব বিচাৰে নেকি আৰু কেনেকৈ চেঞ্জ কৰিব লাগে সেইটো নাজানে তেতিয়াহ'লে এইটো ভিডিঅ' তোমাৰ কাৰণে আপুনি আপোনাৰ ফটোৰ বেকগ্ৰাউণ্ড 1 ছেকেণ্ডত চেঞ্জ কৰিব পাৰিব তো মোৰ আজিৰ ভিডিঅ'টো অলপ স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈ চালে আপুনি আপোনাৰ ফটোৰ বেকগ্ৰাউণ্ড 1 ছেকেণ্ডত চেঞ্জ কৰিব পাৰিব তো ভিডিঅ'টো চাওক ফটোৰ বেকগ্ৰাউণ্ড চেঞ্জ কৰিবলৈ হ'লে প্ৰথমতে আপুনি ভিডিঅ' এডিটিং মানে ইনশ্বট এপত সোমাই যাওক বলক মোৰ মোবাইলৰ স্ক্ৰীনত এয়া আহিছোঁ মোৰ মোবাইলৰ স্ক্ৰীনত মোবাইলটো ঘূৰাই লওক ঘূৰাই ল'লে সুবিধা হ'ব তো আপুনি এতিয়া ক্লিক কৰক আপোনাৰ ভিডিঅ' এডিটিং ইনশ্বটত ক্লিক কৰাৰ পিছত এপছটো অ'পেন হ'ব অ'পেন হোৱাৰ পিছত এইবাৰ ইয়াত ফটো বুলি দেখুৱাই আছে যে ফটোত ক্লিক কৰক ক্লিক কৰাৰ পিছত এইবাৰ ইয়াত নিউ টেব বুলি দেখুৱাই আছে নিউ টেবত ক্লিক কৰক তাৰপিছত আপুনি যিখন ফটোৰ বেকগ্ৰাউণ্ড চেঞ্জ কৰিব বিচাৰে সেইখন ফটোত ক্লিক কৰক মই এইখনৰ বিচাৰিম এইখন ফটোত ক্লিক কৰিলোঁ অলপ লোডিং লোৱাৰ পিছত অ'পেন হ'ব অ'পেন হ'ল এইবাৰ আপুনি এই তলত চাওক তলত বহুত অপশ্যন দেখুৱাই আছে তো অপশ্যনকেইটা এনেকৈ আহি থাকিব এইটো চাওক তলত ইয়াত আছে কি কাট আউট তাতে কাট আউটত ক্লিক কৰি দিয়ক চাওক তাতে কাট আউটত ক্লিক কৰাৰ লগে লগে আপোনাৰ বেকগ্ৰাউণ্ডত একোৱেই নোহোৱা হৈ গ'ল এইবাৰ আপুনি ইয়াত ৰাইট চিন দেখুৱাই আছে ৰাইট চিনত ক্লিক কৰক তাৰপিছত ওপৰত দেখুৱাই আছে এক্সপৰ্ট বুলি এক্সপৰ্টত ক্লিক কৰক এক্সপৰ্টত ক্লিক কৰাৰ লগে লগে আপোনাৰ এইখন ফটো ছেভ হৈ আছে অলপ ছেভ হ'ল এইবাৰ আপুনি বেক কৰক বেক কৰি কেনে গুগলত চাৰ্চ কৰক কি লোডিং লৈ আছিলোঁ ইয়াত গুগলত চাৰ্চ কৰক কি সিনাৰী বুলি চাৰ্চ কৰক সিনাৰী লাগেতো SINARI সিনাৰী ৱালপেপাৰ বুলি চাৰ্চ কৰক ডাটা অৱশ্যে ৰ'বা ডাটাটো অন কৰোঁ ডাটা অন কৰিলোঁ তাৰপিছত এই চাৰ্চ কৰক ৰ'বা লোডিং লৈ আছে এই চাওক সিনাৰীবিলাক আহি গ'ল ন এইবাৰ ইয়াৰ পৰা আপুনি যিকোনো এটা সিনাৰী চিলেক্ট কৰিব হা সিনাৰীটো ডাউনলোড কৰিব লাগিব ন বেকগ্ৰাউণ্ডত দিবৰ কাৰণে তো কোনখন ভাল লাগিছে এইখন ল'ম এইখন ইয়াত মাজত টিপি দিলে মাজত টিপি দিওঁ অঁ আচ্ছা মানে গুগলৰ পৰা ডাউনলোড কৰিব নোৱাৰে তো ফটো ডাউনলোড কৰিবলৈ হ'লে আপুনি যাব লাগিব ক্ৰমত তো বলক মই ক্ৰমটো অ'পেন কৰি লওঁ বলক ক্ৰমটো অ'পেন হৈ আছে লোডিং লৈ আছে অলপ এইবাৰ ক্ৰমত আপুনি চাৰ্চ কৰক কি সিনাৰী ৱালপেপাৰ বুলি সিনাৰী ৱালপেপাৰ বুলি চাৰ্চ কৰক লোডিং লৈ আছে এইবাৰ চাওক আহিছে ইয়াৰ পৰা আপুনি যিকোনো এটা সিনাৰী চিলেক্ট কৰি লওক কোনটো ভাল লাগিছে সেইটো ভাল লাগিছে মই এইটো ডাউনলোড কৰিম ইয়াত মাজত অলপ সময় লাৰি থাকিব মানে এনেকৈ ক্লিক কৰি থাকিব হেঁচি থাকিব তাৰপিছত চাওক ডাউনলোড ইমেজ বুলি আছে ডাউনলোড ইমেজত টিপি দিব ফটোখন আপোনাৰ ডাউনলোড হৈ গ'ল আৰু এখন ডাউনলোড কৰি লওঁ আৰু এখন কোনখন ল'ম এইখন ল'লোঁ তাৰপিছত লোডিং লৈ আছে নেটটো শ্ল' হৈছে অলপ ইয়াত মাজত এনেকৈ হেঁচি ধৰিলোঁ তাৰপিছত ডাউনলোড ইমেজ বুলি আছে তাতে ডাউনলোড কৰি দিলোঁ হৈ গ'ল দুখন ফটো ডাউনলোড তাৰপিছত এইবাৰ আপুনি বেক আহক বেক অহাৰ পিছত আকৌ আপুনি ইনশ্বটটো অন কৰক অন কৰাৰ পিছত ইয়াত ফটোত ক্লিক কৰক ফটোত ক্লিক কৰাৰ পিছত আপুনি যিখন ফটো এই সিনাৰীটো ডাউনলোড কৰিলে সিনাৰীত ক্লিক কৰক সিনাৰীত ক্লিক কৰাৰ পিছত এইবাৰ আহি থাকক ইয়াত দেখিছে পাইপ বুলি PIP বুলি তাতে ক্লিক কৰক ক্লিক কৰাৰ পিছত এই যে আপুনি ফটো জাষ্ট এডিট কৰিলে সেইখন ফটো ইয়াত ক্লিক কৰক ক্লিক কৰাৰ পিছত চাওক আপোনাৰ বেকগ্ৰাউণ্ডটো অট'মেটিক 1 ছেকেণ্ডত চেঞ্জ হৈ গ'ল এতিয়া আপুনি ফটোটো আপুনি মিলাই ল'ব চাওক মই ক্ৰপ কৰি ল'ম ক্ৰপ কৰিলোঁ তাৰপিছত ক্ৰপ কৰাৰ পিছত 4.5ত দিলোঁ 4.5 দিয়াৰ পিছত এনেকৈ মিলাই ল'লোঁ মিলোৱাৰ পিছত চাওক ফটোখন কেনেকুৱা লাগিছে এনেকৈ সৰু ডাঙৰ কৰিব পাৰে মই এনেকৈ মিলাই ল'লোঁ তাৰপিছত এবাৰ আপুনি ইয়াত টিপক ইয়াত টিপাৰ পিছত ওপৰত দেখুৱাইছে এক্সপৰ্ট বুলি এক্সপৰ্টত টিপি দিয়ক ডাটাটো অফ কৰি ল'লোঁ এক্সপৰ্টত টিপি দিয়ক ফটোখন ছেভ হৈ আছে এটা এডভাৰটাইজ চলিব আপোনাৰ
पहले मैं भी ऐसे ही रील्स डाला करता था और मेरे रील्स पे व्यूज नहीं आते थे फिर मैंने एक सीक्रेट শেষ এইবাৰ ফটোখন আপোনাৰ সেভ হৈ গ'ল এইবাৰ গ্যালাৰীত চাওক গ্যালাৰীত আপোনাৰ ফটোখন আহি গ'ল এইখন এইখন নহয় ৰ'ব এইখন চাওক চাওক আপোনাৰ ফটোৰ বেকগ্ৰাউণ্ড চেঞ্জ হৈ গ'ল আৰু বেলেগো পাৰিব চেঞ্জ কৰিব আৰু নিউ ইয়াত মাৰক আৰু বেলেগখনত ক্লিক কৰোঁ ইয়াত ক্লিক কৰাৰ পিছত সেম প্ৰচেছ মানে আকৌ ইয়াতে পাইপত ক্লিক কৰক তাৰপিছত সেই যিখন ফটো এডিট কৰিছে সেইখন ইয়াত আনি দিয়ক ইয়াত আনি দিলোঁ 4.5 বনাই ল'লোঁ 4.5 বনাই লোৱাৰ পিছত ফটোখন এনেকৈ জুম কৰি দিলোঁ চাওক কি ধুনীয়া লাগিছে ন এবাৰ এক্সপোৰ্টত মাৰি দিলোঁ হৈ গ'ল ফটোখন সেভ আৰু এডভাৰটাইজ চলিছে पहले मैं भी ऐसे ही रील्स डाला करता এডভাৰটাইজটো যাব দিয়া এডভাৰটাইজটো গুচি যোৱাৰ পিছত এই ইয়াত টিপি দিলোঁ অঁ গুচি গ'ল এডভাৰটাইজ এইবাৰ আপুনি গেলাৰীত মোৰ মোবাইল গেলাৰীত চাওক চাওক এইখন হ'ল এডিট কৰা মানে সেকেন্ড টাইম এডিট কৰিছোঁ তাৰপিছত এইখন হ'ল অৰিজিনেল এইটো হ'ল বেকগ্ৰাউণ্ড চেঞ্জ কৰা ফটো চাওক এইখনে ফটো কিন্তু বেকগ্ৰাউণ্ডটো বেলেগ বেলেগ হৈ গ'ল ন চাওক কেনেকুৱা লাগিছে তো বন্ধুসকল এনেকৈ আপুনি আপোনাৰ ফটোৰ বেকগ্ৰাউণ্ড 1 ছেকেণ্ডত চেঞ্জ কৰিব পাৰিব যদি এতিয়াও ভালকৈ বুজি পোৱা নাই তেতিয়াহ'লে মোক কমেণ্টত কওক মই নেক্সট ভিডিঅ'ত আকৌ ভালকৈ বুজাই দিবলৈ চেষ্টা কৰিম আৰু এনেকুৱা ভিডিঅ' পাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক সদায় নতুন নতুন এটা ভিডিঅ' পাই থাকিব থেংক ইউ